हेलो गाइस की खबर আপোনালোকৰ বহুত দিন হল ব্লগ দিয়াই নাই মানে ব্লগ বনাব টাইমে পোৱা নাছিলো সো আজি মানে ঘৰত যাব ওলালো একবাৰ তো ছুটি থাকে মাহত দুদিন থাকে তো যেটো মই এনে ছাদৰ ওপৰত ফটো দুই কপি মানে উঠি আছো আৰু তো কেনে আশা কৰো আপোনালোকৰ কথাগিলাকে ভালে আছে চাগে বহুত দিন হল মানে ব্লগ দিবই পৰা নাছিলো মানে টাইমে নিমিলে না গাইস বাহিৰত কাম কৰি থাকিলে আৰু টাইম চাইম নাপাওঁ ইমান এটা তো গাইস এফালে পুৰা কাপোৰ চাপোৰ পিন্ধি মই ৰেডি এতিয়া যাব ওলালো আৰু বেগটো ইয়াতে থৈ দিছো মানে ফটো উঠি আছো ইয়াতে এতিয়া যাওঁ আৰু মানে ৰেল আহিব টাইম আছে 5:30 মান যাব ৰেল ট্ৰেইনত যাম মানে তো ব্লগ মোৰ চাওক একবাৰ মোৰ জাৰ্নিটো আহিবালো এইফালে বাহিৰত ওলালো এইফালে যাই আছো আৰু এটা চাগে পাই গ'লো মানে অভাৰব্ৰিজ হৈ যায় এতিয়া অভাৰব্ৰিজ যদি যাম ষ্টেচন পাম আৰু গাইছ এইফালে আহিবলৈ মজা নিজে উঠি যাই থাকিব পাৰিব কোনোবা যদি বৰ্তমান বতৰত আহে মানে এইটো চাইডে তো এইভাগে পাৰ হ'লে আৰু সেইটো ষ্টেচন পাই গ'লো টিকেট চিকেট লৈ লওঁ আৰু টিকেট চিকেট লৈ পিনে আৰু এদিনকৈ যাব পাৰে সেইটো জি এছ ৰোড লগ পাই আছোঁ একেবাৰে ট্ৰেইনৰ ওচৰত আপোনালোকক আৰু গাইছ টিকেট চিকেট লৈ ল'লোঁ মানে টিকেট লৈ ল'লোঁ এইবাৰ প্লেটফৰ্মত যাব লাগিব এতিয়া লিফ্ট চলি আছে বিন্দাছ চাই থাকোঁ আৰু ক'ত বা আছে ট্ৰেইনখন চাব লাগিব এতিয়া প্লেটফৰ্ম আহি পালোঁ মানে 5 নম্বৰ প্লেটফৰ্মত আছে আৰু ৰেলখন ৰখি আগত আছে ইয়ালৈকে আহিব কিন্তু এতিয়া আৰু ৰখি নাথাকোঁ আৰু যাই কিনে বহি থাকোঁ ৰেলত 5:15 মানত যাব যায় কেইটা বজাত যায় সেইটো যাই আছোঁ আৰু একো কিনা নহ'লে ৰেলতে কিবা চিঙৰা লৈ যাব লাগিব ঘৰত আৰু বহুত দিন মানে লং ভিডিঅ' দিয়াই নাছিলোঁ না গাইছ লং ভিডিঅ' বনাব টাইমে নিমিলে মাজে মাজে আৰু এনেকৈ লগকে বনাই দিওঁ আৰু ভিডিঅ'বিলাক যদি চাই আনে ভাল পাইছোঁ ছাবস্ক্ৰাইব কৰি দিব গাইছ কমেণ্ট শ্বেয়াৰ কৰি দিব এইখন ৰেলখন ৰখি আছে ইয়াতে ডেমো আহি মানে পাই গ'লোঁ এইটো লাষ্টত ডাব্বা আগত আছে এটা ইঞ্জিন আগত পিছফালে বহিলে মানে অলপ ভাল হয় আৰু ঘৰত যাব কাৰণে ভূমিকে ঘৰত যাব পাৰি আছে বাৰু খালী চিট পাছফালে যাব আৰু নালা চব গছ নালা এখন যাওঁ নে যাব আৰু লাহে লাহে এতিয়া উঠে মানে যাই পাম আৰু বাছি দি গ'লে বহুত ঘূৰি যাব লাগে মানে অলপ ঘূৰা হয় বাছি দি গ'লে মানে সেইটো কাৰণে ৰেল যাওঁ আৰু ঘৰৰ ওচৰতে না ৰেল ষ্টেচনটো সেইটো কাৰণে ভাল ঠাণ্ডা দিন মানে লাহে লাহে গ'ল আৰু কম গৰম লাগি আছে এইটো ফেনৰ হাৱা খাই আছোঁ ফেন চলি আছে পূৰা ট্ৰেইনৰ ফালে দিছে অলপ দোকানটো মানে বহুত পাছফালে ৰখাই দিছে ৰেলখন মানে আগত মেণ্ডিখন থাকে না সেইটো কাৰণে প্ৰেছ ট্ৰেইনত বহি যাব ট্ৰেইন চলিল চাব পাৰে লাহে লাহে চলি আছে আৰু তো গাইছ চাই থাকক আৰু ভিডিঅ'টো লাষ্টলৈকে চাব আহোঁতে মানে ৰাতি হৈ গ'ল এইভাগে চাব পাৰে পূৰা চাইডে মানে ৰাস্তা হৈ আছে আৰু কামাখ্যা ষ্টেচন পাৰ হ'লোঁ মানে তো মোৰ লগত আৰু ভাইটি এজন লগাল পালোঁ এইটো এইভাগে ৰাস্তা হৈ আছে এইভাগে বনাই আছে মানে ৰাতি আৰু কি দেখাম গাইছ এতিয়া চাই থাকক আৰু এইটো দীপৰ বিল আৰু গাইছ ফাইনেলি আহি পালোঁ ইমান দেখা নহ'ল আৰু বাকী আগত নেদেখালোঁ এইভাগে আহি পালোঁ ফাইনেলি এইটো হ'ল আমাৰ ষ্টেচন ঘৰ আহি পালোঁ আৰু এইভাগে আন্ধাৰ মন্ধাৰ একো দেখা নাপায় এইফালে তো গাইছ হ'ব দিয়ক আজিৰ কাৰণে বাই বাই আৰু লগ পাই আছোঁ আকৌ নতুন এটা ব্লগৰ লগত আপোনালোকক বাই বাই ভিডিঅ'বিলাক যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰি দিব গাইছ